গাইস রবিন ব্লকে আন এটি নতুন ভিডিও লৈ আহিছো আপোনালোকে চাব আজিৰ ভিডিওটো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো বা আজিৰ ভিডিওৰ বিষয়বস্তু কি সকলোখিনি কথা জানাৰ বাবে আপোনালোকে ভিডিও শেষলৈকে চাব আৰু যিসকলে ৰবিন ব্লকত প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব তাৰ পিছত ভাল লাগিলে লাইক আৰু কমেন্ট বক্সে কমেন্ট এটা দিব আপোনালোক নিশ্চয় জানে কেইদিনমান পূৰ্বে বা কেইদিনমান আগতে যে অসম বিধানসভাত আমাৰ বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত কৃষি মুক্তি সংগ্ৰামৰ নেতা অৰ্থাৎ শিৱসাগৰ বিধায়ক অখিল গগৈৰ পুত্ৰৰ প্ৰসংগ আহিছিলে তেওঁৰ বয়স মাত্ৰ 17 বছৰ তেওঁৰ বা অখিল গগৈৰ পুত্ৰৰ প্ৰসংগ কিয় আহিলে অসম বিধানসভাত বা মুখ্যমন্ত্ৰী কিয় আনিলে এইটো বিৰাট গুৰুত্বপূৰ্ণ কথা আৰু এই কথাখিনি জানাৰ বাবে বা এইখিনি কথা আমি চোৱাৰ বাবে মই আপোনালোকৰ মাজত ভিডিওটো লৈ আহিছো আপোনালোকে চাব তেন্তে আহক আমি চাওঁ খবৰত অখিল গগৈৰ পুত্ৰৰ প্ৰসংগ আহিছে মুখ্যমন্ত্ৰী মুখত অখিল গগৈৰ পুত্ৰৰ কথা কিয় অখিল গগৈৰ পুত্ৰৰ নাম কলে হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো চাবলৈ অৰ্থাৎ সবিশেষ জানিবলৈ চাওক আপোনালোকে অখিল গগৈৰ পুত্ৰক চিনি পায়নে আপুনি হয়তো চিনি পায় কিছুদিন পূৰ্বে দেখিছিল শিলখাকুত কেনেদৰে প্ৰতিবাদ কৰিছিল কেনেদৰে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল পিতৃৰ পদাংক অনুকৰণ কৰি কেনেদৰে জঁপিয়াই পৰিছিল এই দৃশ্যটো আপোনালোকে নিশ্চয় মনত আছে কিমান উত্তপ্ত হৈ পৰিছিল এই প্ৰতিবাদ স্থল আজি মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম বিধানসভাত অখিল গগৈৰ পুত্ৰ কেনেদৰে আহিল অসম বিধানসভাত অখিল গগৈৰ পুত্ৰৰ প্ৰসংগ আহিছে এই মুহূৰ্তত আপোনালোকক জনাইছো মাত্ৰ কেইদিনমান পূৰ্বে অখিল গগৈৰ পুত্ৰ এনেদৰে শিলখাকুত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰথমবাৰলৈ অসম বিধানসভাত অখিল গগৈৰ পুত্ৰ তাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত মুখ্যমন্ত্ৰী অখিল গগৈৰ পুত্ৰৰ নাম কিয় ললে আৰু কিয় অসম বিধানসভাত অখিল গগৈৰ পুত্ৰৰ নাম সাঙুৰ খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত প্ৰশ্ন উত্তৰ কালত কেনেদৰে অখিল গগৈৰ পুত্ৰৰ নাম ললে এই সন্দৰ্ভত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম 17 বছৰীয়া অখিল গগৈৰ পুত্ৰ অসম বিধানসভাত কিয় স্থান পালে সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এটা সময়ত অতি প্ৰিয় আছিল হিমন্ত বিশ্ব শৰ্মা তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিলে আৰু বিজেপিত মুখ্যমন্ত্ৰী হল মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিলে ইয়াৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে গৌৰৱ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় বাকযুদ্ধ দেখিবলৈ পোৱা যায় প্ৰথম মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সৈতে এনেকুৱা সম্পৰ্ক আছিল সকলোৱে জানে এই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় বাকযুদ্ধ হোৱা দেখিবলৈ পাওঁ আজি মই আপোনালোকক জনাবলৈ গৈছো অখিল গগৈৰ পুত্ৰৰ সৈতে এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ হ'ব নেকি এই প্ৰসংগটো এইভাবে আনিছো যে অখিল গগৈৰ পুত্ৰৰ বয়স 17 বছৰ কিন্তু আজি অসম বিধানসভাত অখিল গগৈৰ পুত্ৰৰ নাম স্থান পালে কেনেদৰে স্থান পালে হিয়াও আপুনি গম পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক সমালোচনা কৰিলে অখিল গগৈক এটাৰ পিছত এটা সমালোচনা কৰিলে এটা সময়ত এনে ধৰণৰ আহিল অখিল গগৈৰ কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয় নহয় বুলি কাৰ্যনিৰ্বাহক বৈঠক নহয় বুলি খবৰাই দিলে কিন্তু ইমানতে মুখ্যমন্ত্ৰীৰ ভাষণ শেষ নহল আকৌ ভাষণ আৰম্ভ হল মুখ্যমন্ত্ৰীয়ে কটনৰ দিনবোৰৰ কথা মনত পেলাই দিলে অখিল গগৈক পিং পং বলৰ লগত তুলনা কৰিলে কিন্তু আজি অখিল গগৈৰ পুত্ৰ প্ৰসংগটো অসম বিধানসভাত কিমান সময় আলোচনা হল কেনেদৰে মুখ্যমন্ত্ৰীয়ে কলে কিয় কলে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ মাজতে মই আপোনালোকৰ বিশেষ দৃশ্য এটা দেখাইছো অখিল গগৈ অসম বিধানসভালৈ কেনেদৰে আহিছিল অখিল গগৈ বুলি কলে এই সংগ্ৰামৰ পৃষ্ঠাটো মনলৈ আহে
অখিল গগৈয়ে অসম বিধানসভালৈ হাতত বিচনী আৰু এটা লেম লৈ আহিছিল। অখিল গগৈয়ে অসম বিধানসভাত প্ৰতিবাদী কাৰ্যসূচী দেখুৱাবলৈ বিচাৰিছিল আৰু বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। কিন্তু আজিৰ কথাটো হৈছে অখিলৰ পুত্ৰ অসম বিধানসভালৈ আহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুহূৰ্ত কেনেকৈ আহিল আমি শুনো আহক। যিমান গভৰ্ণমেণ্টক ক্ৰিটিচাইজ লৰাই এতিয়া নামি পৰিলে, আপোনাৰ লৰাই এতিয়া নামি পৰিলে মইনো বেলেগতকৈ সুপেৰিয়ৰ কিয় দেখুৱাব লাগে? ইমানজন চাওকচোন, আপোনাতকৈ জ্যেষ্ঠজন কিমান ফণীভূষণ চৌধুৰী, কোনোবা 25 বছৰ 20 বছৰ ভৰত ধুনীয়াকৈ বহি আছে, কোৱা দায়িত্ব কৰিলে। যিমান গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰিব লাগিছিল কৰিলে, মোকতো কোনো ৰেহাই দিয়া নাই। তাৰ আপুনি অহাবাৰ 10জন জিকাই আনক, 30 মিনিট লওক, কোনেওতো আপত্তি কৰা নাই। দুৰ্ভাগ্যবশতঃ মানুহে আপোনাক এটা চিট দিছে, অহাবাৰ সেইটো দিয়া নাই, ডাউট আছে। সেইটোতো মই তাৰ কাৰণে গেৰেণ্টি ল'ব নোৱাৰোঁ। আমাৰ তাত জইন কৰক, তেতিয়া সময় বেছি পাব। কিন্তু আপুনি পিং পঙৰ দৰে থাকিলে বাকীটো উত্তৰ দিব নোৱাৰে। গতিকে এইটো বাদ দিয়ক। সৰু ল'ৰা, পটনাত থাকোঁতে আমি সৰু আছিলোঁ না, উই হেভ গ্ৰ'ন মেচিয়ৰ। আপোনাৰ ল'ৰাই এতিয়া নামি পৰিলে, গতিকে অলপতো দেউতাক আমি উই বিকাম মেচিয়ৰ্ড, গতিকে অলপতো আমি মেচিয়ৰিটি দেখুৱাব লাগিব, ঠিক আছে? গতিকে আপোনাৰ ল'ৰাই এতিয়া নামি পৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে অখিল গগৈৰ পুত্ৰৰ প্ৰসংগ আনিলে অসম বিধানসভাত? অখিল গগৈক বিভিন্ন উপদেশ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পুত্ৰৰ কথা আনিলে। আপোনাৰ ল'ৰাই আন্দোলন নামি পৰিল, গতিকে আপুনি পিতৃৰ দায়িত্ব পালন কৰক অথবা সংযম হওক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক ক'লে। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।